জীৱিত কৰি পেলাই এই যি মল্লযুঁজ ইয়াক অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। মই আশা কৰোঁ কেমেৰাত দৰ্শকে দেখিছে যে সন্দীপ গুৰ্জৰ যিগৰাকী মল্লযুঁজ আৰু সন্দীপ গুৰ্জৰৰ নেতৃত্বত সঞ্জয় কুমাৰ হাৰিয়ানাৰ পৰা আহিছে, সুপ্ৰিম দিল্লীৰ পৰা আহিছে, কুমুদ কামান আহিছে, গৌৰৱ বাছলাকে আদি কৰি পেলাই মল্লযুঁজ আহি পেলাই पीठ के बल अपने नियंत्रण में लाना है, अपने नियंत्रण में लाना है और पीठ के बल रहता है। पहलवान की पीठ लग जाती है, कमर लग जाती है, शोल्डर लग जाती है, तो पहलवान खड़ा होगा और उसका विरोधी पहलवान আপোনালোক বহি দিয়ক। এই ধৰণেই বহি দিয়ক নানা স্বৰ্গদেউ তেওঁলোকে খেল প্ৰদৰ্শন কৰিছে আৰু এনেধৰণেই আচলতে তেওঁলোকৰ যি কুস্তি প্ৰদৰ্শন কৰিছে ৰংঘৰৰ এনেকৈয়ে দেখা গৈছে পুনৰবাৰ সেই বৰ্ণিয়া পুনৰ আৰম্ভণি ঘটিছে। দেখা গৈছে ৰংঘৰৰ পুনৰ জীৱিত হৈছে, পুনৰ খোল খাইছে আৰু এনেধৰণেই দেখা গৈছে দেলহি মল্লযুঁজাৰুসকলে এনেধৰণেই আচলতে তেওঁলোকৰ কুস্তি প্ৰদৰ্শন কৰি পুনৰ যেন স্বৰ্গদেউসকলৰ দিনত মল্লযুঁজ আৰু পুৰুষমুখী দুয়োটি দলকে আমি আমাৰ মুকলি মঞ্চৰ যিহেতু আমি মল্লযুঁজ খেল আৰু বিহু প্ৰদৰ্শন দুয়োটা আমি সমান্তৰালভাৱে চলাই যাম। গতিকে যিসকল সদাশয় ব্যক্তিয়ে মুকলি মঞ্চৰ ভিতৰত প্ৰৱেশ কৰিছে তেওঁলোকক আমি বাহিৰলৈ ওলাই দিবৰ বাবে অনুৰোধ জনাইছোঁ, নহ'লে আমি মল্লযুঁজ খেলখন স্থগিত ৰাখিবৰ বাবে বাধ্য হ'ম। মল্লযুঁজ খেলখন আমি স্থগিত ৰাখিবলৈ বাধ্য হ'ম যিহেতু দৰ্শক ৰাইজে মুকলি মঞ্চৰ ভিতৰত প্ৰৱেশ কৰিছে, সেইবাবে সকলোকে বাহিৰলৈ ওলাই দিবলৈ অনুৰোধ জনাইছোঁ। জেং বিহু দল দুইটি দলকে আমি মুকলি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। সময় সামৰি লক্ষ্য ৰাখি আপোনালোকে আপোনালোকৰ নিজৰ জেং বিহু প্ৰদৰ্শন কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। উৰুজমুখী জেং বিহু হুঁচৰি দলক তেওঁলোকৰ জেং বিহু পৰিৱেশন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। यहाँ पर खिताब रखे गए हैं असम केसरी और रंगा केसरी। रंगा केसरी में बाहर के बलवान सोनीपत हरियाणा के बलवान कुश्ती कर रहे हैं और असम केसरी মঞ্চত উৰুজমুখী বোৱাৰী জেং বিহু হুঁচৰি দল। बहुत बढ़िया पहलवान जी बीच में पहलवान जी बीच में ইয়াতে বিশেষ ঘোষণা जल्दी करिए पहलवान। সময়ৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে আপোনালোকৰ অনুষ্ঠান পৰিৱেশন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। असम केसरी के लिए উৰুজমুখী বোৱাৰী জেং বিহু হুঁচৰি দল पहलवान कुश्ती करेंगे। আপোনালোকক মঞ্চত আমন্ত্ৰণ জনাইছোঁ।
पहलवान जी अंदर 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 पहलवान जी। पहलवान जी आपको 1 मिनट का समय देता है, उसके बाद मैं पॉइंट पे करवा दूंगा। बहुत बढ़िया पहलवान जी, बहुत बढ़िया बहुत बढ़िया। पीड़ा तो ही पलटों पे ने जिन्हें पट्टा बिच जान हो दिया। এই আমাৰ মাজত সূৰুজমুখী বোৱাৰী জেং বিহু দল, তেওঁলোকক বিহু প্ৰদৰ্শন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। सेकंड का वेट, 30 सेकंड बचे आपके पास। 30 सेकंड में आप अपनी कुर्सी खत्म करो, नहीं तो पॉइंट पे कुर्सी होगी। ठीक है जी, स्टार्ट करिए। और पहलवान दिल्ली